বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰ কাৰণ এটা আছিলে, আমাৰ কলেজৰ এক্সাম চলি আছে। যিহেতু BA 6 চেমৰ ষ্টুডেণ্ট হয়, সেইটো কাৰণে এক্সাম চলি আছিলে। এক্সামৰ কাৰণে দিব পৰা নাছিলোঁ। আৰু আজিৰ পৰা ফুল্লি ফ্ৰীডম, যিমান পাৰোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আজি শেষদিন বাবে সকলোৱে মিলি, আমাৰ ডিপাৰ্টমেণ্টৰ সকলোৱে মিলি অলপমান খানা আয়োজন কৰিছোঁ। समझ रहे हो ना? কিন্তু এইটো ভিডিঅ' মাথো মেমৰিজ হিচাপে থাকি যাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। খানা খাইছোঁ যেতিয়া মাংসটোতো ল'বই লাগিব। আৰু ইয়াৰ ৰাইজ ৰখি আছে, তাৰে ৰাইজৰ ওচৰত গৈ লওঁ। আজি আপোনালোকে অলপমান পাছতে ইয়াৰ ডান্স চাব পাব। ই মাইকেল জেকচনৰ ডান্স বহুত ভাল মাৰে। আৰু প্লাছ আপোনাৰ টাইগাৰ শ্ৰফ ন? অঁ, টাইগাৰ শ্ৰফৰ ডান্সো মাৰে। আপোনালোকে চাব আৰু কমেণ্ট বক্সত জনাব যে ইয়াৰ ডান্স চাই কেনেকুৱা পাইছে। মাংস মেন নহ'লে নহয়। देखा आपने लापरवाही का नतीजा है। ऐसे ही पोलियो की खुराक न लेने से पोलियो आपके बच्चे को पकड़ सकता है। আৰু আজি পূজা ঘৰতে খানা খোৱাৰ আয়োজন হ'ব আমাৰ। তাৰ নামটো তোমাৰ কৈ দিয়া, মেনচন কৈ দিয়া। বৰুৱা, আমাৰ হেমন্ত বৰুৱা। আৰু এয়া নীলোৎপল গগৈ। ঐ নীলোৎপল গগৈ, তোমাৰ নামটো কৈ দিয়া। এয়া ৰিম্পি। মিনিমাম 5-6 বছৰ পাছতো ইজনে সিজনৰ নামটো পাহৰি যাব পাৰোঁ, সেইটো কাৰণে নামটো মেনশ্যন কৰা হৈছে। দীপশিখা, হাতটো দাঙি দিয়া। জ্যোতি মল্লিকা, আমাৰ ৰশ্মি বোৱাৰী। আৰু পাছত কোন আছিলে? ভাৰতী, হাতটো দাঙি দিয়া। বিশ্ব দাঙি উলিয়াই দিয়া। অঁ, মেইন আমাৰ নীলোৎপল গগৈক দেখিছিলে। এতিয়া আমাৰ কোন আছেচোন? দাস, নীলোৎপল দাস। আৰু পূজা, আমাৰ শইকীয়ানী বাইদেউ। ভণ্টি, তোমাৰ নামটো কোৱা। টিনাচি দেৱী। কোন ক্লাছ পঢ়ি আছা তুমি? ক্লাছ কিমান? ক্লাছ 2। বঢ়িয়া। আমাৰ কপল বুলি সদায় জোকাই থকা ছোৱালীজনী। মেকআপটো কম হ'ল তোমাৰ। খানা খাবলৈ অহা ছোৱালীজনী মৰম লগা। চশমা এইটো কাৰণে পিন্ধিছে, তাই বহুত চোকা যে, পৰি আৰু চশমা হালত বেয়া। চশমা পিন্ধিব লগা হৈ গৈছে। শেষবাৰৰ বাবে সকলোৱে একেলগে যেতিয়া লগ খাইছোঁ আমি, আপোনালোকক অলপ থুলমূলভাৱে কিবা অলপ দেখাব চেষ্টা কৰিম। যাৰ যাৰ আপোনালোকে ভাল লাগে অলপ কমেণ্ট বক্সত কিবা এটা প্ৰকাৰে জনাই দিব। এতিয়া আপোনাৰ এটি গীত পৰিৱেশন কৰিব আমাৰ গায়ত্ৰী। চাপৰ্টত মই বহি দিছোঁ যাতে অলপ কনফিউজ নহয় তাই। এইবাৰ নামটো লিখিলো নহয়, তাৰপৰা খেলিবলৈ গুচি গ'লো। তাৰপৰা দেৱ গ'লো, দেৱ গ'লে বোলে হেৰি হৈ গ'ল। ডেট নহয়, তোমাৰ টাইম আগলৈ এতিয়া আমাৰ মঞ্চত নৃত্য আধুনিক নৃত্য পৰিৱেশন কৰিব। নীলোৎপল গগৈ। मेरी गल्लाएं होगी मशहूर, करना कभी तो मुझे नजरों से दूर। किथे चलिए বঢ়িয়া। जानता है मैंने ये तो जान दिया तू, तेरे बिना ना रहूं, तेरे बिना तू। चलिए काटू कैसे राता ओ सावरे, जिया नहीं जाता
মজা 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 ডালি ডালি বঢ়িয়া प्रणोसी नाम लिखिलु प्रणोसी कैसा है प्रणोसी बीच आदमी ले गेल ए बोलो होई बिया करने वेटिंग लिस्ट আছে নেকি তো এই তাই দেশনি তাই গেল লিখম নাম লিখি রাও গানে লিখিবি রে গানে লিখিবি চলে বাংলাদেশ বন্ধি কলেজ মানে মানস 0.7 একশো নাম লিখি দে ভালকে সেইবোৰ লিখিব দিয়া না এরা বগাকে দিলে সুচার লগা বগাকে লিখি দিলে আকা হে লিখো ওই वेटिंग लिस्ट আপোনাৰ আছে নে আপোন হে না আরে দেখা লিখো পিঠিয়ে হৈছে নে নে লিখি দে এই ছ খাবি দা আ আসনি এটা লিখি দে আসনি এটা লিখি না এবু লাগিব ও মই মইলো কি লিখি না ঠিক না ওই না বলাই বলাই তো এয়া এই গাত লিখা আৰম্ভ কৰিছে বৰ্তমান মাৰাছা নিটপলে এজনী বোৱাৰীক এয়া দেখিছে নহয় কি কৈছে আপোনাৰ চাই লোৱাৰ পিছত তাৰ পিঠিত অলৰেডি বহুত লিখা হৈ গ'ল সিও এতিয়া তাৰ প্ৰতিশোধ ল'বলৈ চেষ্টা কৰি আছে সেই নিটপলে সেই হাতত লৈছে পলাই গ'ল আৰু বৰ্তমান আহি পাইছে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰ বৰণ ছাৰ আমাৰ আহি পাইছেহি ছাৰ আজি খানাটো খাই কেনেকুৱা পালে তাৰ বিষয়ে অলপমান কৈ যাওক থুলমূলভাৱে শুনি যাওঁ আপোনাক ভিডিঅ' কৰিছোঁ 3 বছৰ দিনে আপুনি আমাৰ লগত থাকি কেনেকুৱা পালে অলপ বহুত দিনৰ মূৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই থাকি আজি যিটো পৃথিৱীজন হ'ল সঁচাকৈ মোৰ কাৰণে এটা লেখত ল'ব লাগে দিন আৰু বহু দিনৰ কাৰণে মোৰ এইটো মনত থাকিব মই আশা ৰাখিছোঁ তোমালোকে সুন্দৰকৈ জীৱন যাপন কৰা তোমালোকে অন্ততঃ শিক্ষাবোৰ জীৱনত প্ৰয়োগ হোৱাকৈ ব্যৱহাৰ কৰা আশা ৰাখিছোঁ তোমালোকে সফল হ'বা ধন্যবাদ A few moments later. বহি যা এটা বহি যা মাংস আয়োজন চলিছে আমাৰ কপলৰ লগত যাওঁ নেকি কাপল চিষ্টেম মাদক দ্ৰব্য গ্ৰহণ কৰা যুৱক কেইজন এইকেইজন সেইকেইজনে আমাৰ মাদক দ্ৰব্য গ্ৰহণ কৰা 18+ হৈ গ'ল তেওঁলোকৰ মেলা আপোনালোকে অ' য়' মেন সকলোৰে বাবে মাংস আৰু ভাত আৰু মোৰ বাবে ৰুটি দালি আৰু ৰুটি